শালপাৰা এইখন গাঁৱত আই নদীৰ দ্বাৰা বহুত কষ্ট পাইছে আৰু আপোনালোকে আজি গোটেই জানে যে BPF দলৰ এতিয়া চৰকাৰ নহয়। চৰকাৰ নহ'লেও আগা পিছা আমি এই অঞ্চলৰ ৰাইজৰ লগত এটা মানে অতঃপ্ৰত জড়িত থাকিছোঁ। কিয় জড়িত থাকিছে? আমি অকল ৰাজনীতি নকৰোঁ, যে মানুহৰ দুখ আমি বুজোঁ, মানুহৰ কষ্ট আমি বুজোঁ। আই নদী বহুত বছৰৰ পৰা সেইটো ক্ষতি কৰি আহিছে। সেই গতিকে এইবাৰ আমি BPF দল হিচাপে, আমি কাজলগাঁও সমষ্টি হিচাপে আমাৰ ফালৰ পৰা এইখন যিটো পানী মানে যিটো পানী দি গৈ পেলাই আমাৰ ৰাইজৰ ক্ষতি কৰে আৰু এই ক্ষতি কৰাৰ চান্সেছটো বহুত আছে। সেই গতিকে আগতীয়াকৈ আমি আজি আমাৰ ফকলেণ্ড JCB ইতিমধ্যে ৰেডি হৈছে আৰু এই চাবত ৰাইজৰ মত হিচাপে ৰাইজে যিটো কৰিব, ৰাইজে যিটো বিচাৰিছে আৰু ৰাইজৰ সিদ্ধান্ত মৰ্মে কোনপিনে বান্ধিব লাগে সেইটো বান্ধিব, হয়নে নহয়? নহয় সেই গতিকে এই ৰাইজৰ ইচ্ছা হিচাপে সেইটো কৰা যাওক আৰু ভালদৰে কৰি লওক। আপাতত এই যে বানপানীটো যাতে আমি পাৰ কৰিব পাৰে, মানে নেক্সট বছৰত তেনেকুৱা আৰু আমি তেনেকুৱা অলপ কৰিম, হয়নে নহয়? আৰু সঁচা সঁচিকৈ পুৰাপুৰিকৈ নেক্সট মানে 2 বছৰৰ পিছত যদি চৰকাৰ যদি আহি যায় তেতিয়াতো আৰু ক'বই নালাগে, কাৰণ এই অঞ্চল আমি জানো। বানপানী হ'লেও আমি আহোঁ, নহয় জানো? অহা যোৱা আমি কৰোঁ, সুখ দুখ আমি দেখোঁ। সেই গতিকে এই ৰাইজৰ দুখ কষ্ট আমি জানো আৰু দুখ কষ্টটো দূৰ কৰাৰ কাৰণে আমি সদায় চেষ্টা চলাইছোঁ। আৰু ইয়াৰ কাৰণে কৈছোঁ, ৰাজনীতিকৰ নামত ৰাজনীতি আমি কৰা নাই। এই ৰাইজৰ যাতে সমস্যা সমাধান হয় ইয়াৰ কাৰণে আমি কাম কৰি আহিছোঁ। আৰু আজিও আমাৰ চৰকাৰ নথকা সত্ত্বেও এই যে আমাৰ আই নদীৰ প্ৰটেকশ্যন, কিছু প্ৰটেকশ্যন যাতে অহা বানপানীৰ যাতে ক্ষতি নহয়, ইয়াৰ কাৰণে ৰাইজৰ যিটো মনোপুত, ৰাইজে যেনেকৈ কৰিব বিচাৰিছে এইটো কৰিব বিচাৰিছে। আৰু ইপিনে আমাৰ উত্তৰ পিনে কিছু থাকিল, এইটো আমি ভাবি চাম। পিছত আমি কি এইটো থাৰ্কোফাইন আমি দিব পাৰে নেকি এই ছাইডটো আমাৰ, এইটো আমি পিছত চাম। মোটামুটি জুলাই মাহত কি পাৰে, এইটো আমি যি পাৰে অলপ চলপ বাছ দিয়াৰ পেলাই প্ৰটেকশ্যন কৰা এইবিলাক আমি চেষ্টা চলাম। ইয়াৰ কাৰণে ৰাইজক অনুৰোধ কৰিছোঁ যে ৰাইজে ভালদৰে কামটো কৰি লওক। ঠিক আছে, ধন্যবাদ।